বিকাশৰ আজি মানে ৰেপুটেশ্যন মাৰি 400 মিটাৰ অৱস্থা একদম কাঢ়ি লৈ গৈছে। বহুত কষ্ট আছে গাইজ আৰু ফিল্ডত আছোঁ। মানে ফিল্ডত আজি মানুহ বেছি অহা নাই। মই লগৰ এজন আছে বিকাশ, তাকে দুইজনে দৌৰিম, এক্সাৰচাইজ কৰিম, এইবোৰ দেখাই আছোঁ। চাব ভিডিঅ'টো ভাল লাগিলে, আৰু যদি ভিডিঅ'টো চাই মানে ভাল লাগে প্লিজ লাইক কমেণ্ট কৰি দিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবচোন, আৰু প্ৰেক্টিচটো পূৰা কৰি থাকক গাইজ। জুলাইত হ'ব বুলি কৈ আছে ন, জুলাইত বৰষুণ দিয়া চান্স আছে অলপ, সেইকাৰণে অলপ প্ৰেক্টিচ হাৰ্ড কৰিবই লাগিব। প্লাছ আপুনি এইবাৰ অলপ কম্পিটিশ্যনটো হাই হ'ব যে, নহ'লে প্ৰেক্টিচ কৰি থাকক, জোচ নেহা হ'ব। ফিল্ডত মানুহ নাই বুলি হেৰি নকৰিব, মানে অকলে হ'লেও দৌৰি থাকিব গাইজ। আমাৰ এতিয়া ফিল্ডত আহিছে মানুহ নাই, অকল দুজনে আছোঁ, সেই দুজনে দৌৰি আছোঁ। বেলেগে কি কৰে এইবোৰ মেটাৰ নকৰিব, আপুনি নিজে প্ৰেক্টিচ নেৰিব গাইজ। ঠিক আছে, ভিডিঅ'টোত লগ পাই আছোঁ অলপ। বিকাশৰ আজি মানে ৰেপুটেশ্যন মাৰি 400 মিটাৰ অৱস্থা একদম কাঢ়ি লৈ গৈছে। বহুত কষ্ট আছে গাইজ, আৰু ৰেপুটেশ্যন মাৰিব লাগে, তেতিয়া ৰানিংটো ইম্প্ৰুভমেণ্ট হয়, কিন্তু অৱস্থা কাঢ়িল। এই টায়াৰ আনিছিলে মাৰি লোৱাখিনি টানে, ময়ো টানো মাজে মাজে। আৰু এজন আহিছে আমাৰ ছিনিয়ৰ মেন, ওলাইছেহি ফিল্ডত পাইছেহি, এই অলপ ভিডিঅ' বনাই আছে। অঁ তাকে আজি ফিল্ডত মানুহবোৰ অহা নাই, আৰু ইমান লেট কৰিছে, বতৰ হেৰি আছে কাৰণে আহিছে দৌৰিব। ঠিক আছে, ব'লক। আৰু গাইছ, ৰানিং কৰাৰ আগত যে আপোনাৰ নৰ্মেল ষ্ট্ৰেচিং এক্সাৰচাইজ আৰু ৱাৰ্ম আপ কৰি ল'ব, নহ'লে মানে কি হয় ৰানিং ইম্প্ৰুভমেণ্টো ইমান নহয়, আৰু ইঞ্জুৰি হোৱাৰ চান্স থাকে। সেইখিনি কৰি ল'ব ভালকৈ, তাৰপৰা দৌৰিব, তেতিয়া আমি ইম্প্ৰুভমেণ্টটো পাব। ঠিক আছে, ব'লক আমি ৰানিং কৰাৰ আগত কি কি এক্সাৰচাইজ কৰোঁ দেখাই আছোঁ।
আমি স্পীডত দৌৰিছোঁ সেইটো কাৰণে। এতিয়া লং জাম্প মাৰিমগৈ, ব'লক লং জাম্পত লগ পাই আছোঁ। লং জাম্প মৰাৰ আগত অলপ লং জাম্পৰ এক্সাৰচাইজ কৰি ল'ব লাগে। অলপ দুটা এক্সাৰচাইজ কৰিম, দেখাই আছোঁ। তাৰপৰা জাম্প মাৰিম, নাযাব চাগে জাম্প, বহুত দিন মৰা নাই ন, 15-16 ফুট যেন যাব পাৰে চাগে। ব'লক লগ পাই আছোঁ। আৰু এইটো দেখাইছোঁ গাইজ, আমাৰ লং জাম্পৰ এইটো বহুতে কমেণ্ট কৰে ইমান কমাই দিয়ে। এইটো চব 16 ফুট, এইটো হ'ল 16, এইটো 17 চিন দিম এতিয়া। বিকাশ এডাল ধৰিছোঁ নে 17 চিন দেন, 17 চিন দে। এইটো 17 চাওক, 17 দেখিছে। কিমান মাৰিছ? 16 প্লাছ মাৰিছে, এইটো 16 দেখাই দিছোঁ। এইটো 16 মাৰিছে 1-2 ইঞ্চি গাইছে। এইটো 17 1-2 ইঞ্চি মাৰিছে, 17 1-2। কিমান মাৰিছ? কমিছে, 16 কৈছে তো, 16 ফুট। কিমান মাৰিছে? কমিছে, 16.5 গৈছে।
17 মজা মজা 17 ফুট জাম মৰা হৈ গ'ল গাইছ জাম মাৰিলোঁ 3বাৰ মাৰিছোঁ 17 গৈ আছে 17 প্লাছো গৈছে 1-2বাৰ জামটো বাৰু ইমান কমি যোৱা নাই তোমালোকৰ কিমান জাম গৈ আছে কমেণ্টত জনাই দিবাচোন ঠিক আছে গাইছ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়াহ'লে বাই বাই